শিৱ পথাৰৰ মাজৰ জৰিগছ এজোপাৰ তলত থাকে। পুৱা গধূলি দুপৰীয়া শিৱৰ ঘৰৰ চালেৰে ধোঁৱা ওলায়। চৌকাৰ নে চিলিমৰ সমাজে নাজানে। হোষ্টেলৰ ল'ৰা এজাক মাজে মাজে আহি পথাৰৰ দাৱনীক শিৱৰ ঘৰৰ ঠিকনা সোধে। লহিওৱা বেলি ৰঙৰ কাপোৰৰ টুকুৰা এটা চিলিমৰ তলত মেৰিয়াই শিৱই জোল ভাৰ্ণতকৈও বেগত পৃথিৱী ভ্ৰমণ কৰে। শিৱই মাজে মাজে কাহে। হোষ্টেলৰ ল'ৰাজাক আকৌ আহে। শিৱই উৱলা বাতৰিত মেৰিয়াই সিহঁতক ঠিকনা এটা দিয়ে, যি ঠিকনা সমাজে বিচাৰি উলিয়াব নোৱাৰে। পথাৰৰ মহজাকে এদিন লাগি শিৱৰ ঘৰটোলৈ চাই ৰ'ল। ল'ৰাজাক আহিল। ঠিকনা দিবলৈ কিন্তু সেইদিনাই শিৱ আৰু নাহিল। মানুহে কয় শিৱ পাহাৰলৈ গ'লগৈ। শিৱ আদিবাসী আছিল, সমাজে জানিব খোজা নাছিল। শিৱৰ জটাৰ আঁৰৰ মহাজনৰ জীয়েকে কিন্তু জানিছিল। সম্প্ৰতি ভগৱান হোৱা শিৱও ৪,০০০ বছৰৰ আগত মানুহেই আছিল, মাথো সমাজে। শিৱৰ কোনো নিৰ্দিষ্ট ঠিকনা, নিৰ্দিষ্ট ৰূপ নাই। জীৱনৰ কোনোবা সময়ত আমিও শিৱ। জীৱন মন্থনৰ হলাহল পাণ কৰা তেজ মঙহৰ শিৱ। ভাং খোৱাজনো শিৱ, বতাহত উৰি ফুৰা গোন্ধক ভাং বুলি চিনাজনো শিৱ। সকলোতে শিৱ।